আমার মাইন্ডসেটটো এনেকুৱা হৈ গৈছে পঢ়িব লাগে প্ৰাইভেট স্কুলত কিন্তু জব কৰিব লাগে গভৰ্ণমেণ্ট স্কুলত। ছুইজাৰলেণ্ডৰ যিমান পপুলেশ্যন আছে তাতকৈ অধিক ভাৰতে প্ৰতি বছৰে ইঞ্জিনিয়াৰ বনায় আৰু চবে নিজৰ নিজৰ ল'ৰা ছোৱালীবিলাকক বাহিৰত পঢ়াই আছে। তো এজনে যদি এজনৰ ওপৰত কুৱেশ্যন কৰে তেওঁ আকৌ তেওঁৰ ওপৰত কুৱেশ্যন কৰিব। আমাৰ দেশৰ এডুকেশ্যন চিষ্টেম বা শৈক্ষিক পদ্ধতি কিয় ইমান বেয়া যাৰ বাবে ল'ৰা ছোৱালীয়ে পিছলৈ ইঞ্জিনিয়াৰিং বা মাষ্টাৰ ডিগ্ৰী লৈও এটা 4th গ্ৰেডৰ চৰকাৰী চাকৰিত এপ্লাই কৰিবলগীয়া হয়। ছুইজাৰলেণ্ডৰ যিমান পপুলেশ্যন আছে তাতকৈ অধিক ভাৰতে প্ৰতি বছৰে ইঞ্জিনিয়াৰ বনায় কিন্তু তাৰ পিছতো ৰিচাৰ্চ আৰু ইনোভেশ্যনত ছুইজাৰলেণ্ড নম্বৰ 1ত আছে। ভাৰতৰ স্বাধীনতাৰ পিছত সায়েন্স আৰু টেকনলজিত এটাও এতিয়ালৈকে নোবেল বঁটা জয়ী হ'ব পৰা নাই। জিৰো। আমি সুন্দৰ পিচাইৰ নাম কওঁ, আমি সত্য নাডেলাৰ নাম কওঁ, কিন্তু তেওঁলোকো যদিও প্ৰাৰম্ভিক তেওঁলোকৰ শিক্ষা ইণ্ডিয়াতে লৈছিলে কিন্তু পিছলৈকে তেওঁলোকে বিদেশতে গৈ কিনে পঢ়া শুনা কৰিলে আৰু তাতে গৈ কিনে তেওঁলোকে ৰিচাৰ্চ কৰি কিনে আজি ইমান ডাঙৰ মানুহ। এই সকলোবোৰৰ মেইন ৰিজন জানিবৰ বাবে আমি অলপ পিছলৈ যাব লাগিব। ব্ৰিটিছে যেতিয়া আমাৰ ওপৰত শাসন চলাই আছিল তেওঁলোকৰ দুটা মেজৰ প্ৰব্লেম আছিল। এটা আছিল কমিউনিকেশ্যন আৰু এটা আছিল লেবাৰ। কমিউনিকেশ্যন ইন দ্য চেন্স তেওঁলোকে যিটো ইংলিছত কথা পাতে তেওঁলোকৰ কমিউনিকেশ্যনটো ইংলিছৰ জৰিয়তে আমাৰ ইণ্ডিয়ান মানুহৰ লগত কৰিবলৈ তেওঁলোকৰ অসুবিধা হৈছে। আৰু আনটো আছিল লেবাৰ আৰু ক্লাব। তাৰ পিছত লৰ্ড উইলিয়াম বেণ্টিঙে 1835 চনত ইংলিছ এডুকেশ্যন নামৰ এখন এক্ট আনিলে বা এখন এক্ট প্ৰৱৰ্তন কৰিলে ভাৰত, যাৰ ফলত ব্ৰিটিছক লগা দুয়োটা বস্তুৱে তেওঁলোকে পাই গ'ল। যাৰ জৰিয়তে এটা তেওঁলোকে ইংলিছত কথা পাতিব পৰা বা ইংলিছ ক'ব পৰা, ইংলিছত লিখিব পৰা তেনেকুৱা তেওঁলোকে ব্যক্তি পাই গ'ল। তাৰ পিছত তেওঁলোকৰ দৰমহা লৈ তেওঁলোকৰ কাম কৰিব পৰা লেবাৰ বা ক্লাৰ্ক তেওঁলোকে পাই গ'ল। এই ইংলিছৰ ওপৰত আমি আৰু অলপ কথা জানি লওঁ। অকল ইংলিছে বিশ্বত সৰ্বাধিক ব্যৱহৃত বা সৰ্বাধিক ইউজ কৰা লেংগুৱেজ বা ভাষা নহয়, কিন্তু তাৰ পিছতো আমাৰ দেশত বিশেষকৈ ইংলিছটো এটা আজিৰ তাৰিখত ভাষাৰ উপৰি এটা ক্লাছ আৰু এটা ষ্টেটাছলৈকে পৰিণত হৈ পৰিছে। আপোনালোকে চাব বিশ্বৰ যিমান আজিৰ তাৰিখত ধনী ধনী বা আগবঢ়া দেশ আছে যেনে ৰাছিয়া, চাইনা, ফ্ৰান্স, এইবিলাকত ইংলিছ যিটো লেংগুৱেজ সেই লেংগুৱেজটো আমাৰ ইণ্ডিয়াত যি হিচাপত এটা অবচেশ্যন আছে তেনেকুৱাকে তেওঁলোকে নাচায়। ইংলিছ জাষ্ট এজ এ নৰ্মেল লেংগুৱেজ হিচাপে চায় আৰু সেইবিলাক কাণ্ট্ৰিত তেওঁলোকে নিজৰ যিটো তেওঁলোকৰ মাদাৰ লেংগুৱেজ, তেওঁলোকৰ যিটো মাতৃভাষা সেইটো ভাষাতে তেওঁলোকে সকলোতে ইউজ কৰে। এডুকেশ্যনৰ পৰা, কামৰ পৰা, ৰিচাৰ্চৰ পৰা সকলোতে তেওঁলোকে তেওঁলোকৰ নিজৰ ভাষাটোৱে ইউজ কৰে। সেইবিলাক কাণ্ট্ৰিত ইণ্ডিয়াৰ নিচিনা ইংলিছৰ নামত এটা অবচেশ্যন নাই। আমাৰ ইয়াত যদি কোনোবাই ইংলিছ ক'ব নাজানে তেতিয়া তেওঁ পুৰ কমিউনিকেশ্যন স্কিল বুলি কোৱা যাব, কিন্তু ইয়াৰ অৰ্থ এইটো হ'ব নালাগে। তেওঁ যদি ইংলিছ ভাষা ক'ব নাজানে তাৰ নিশ্চয় তেওঁ বেলেগ এটা ভাষা ভালকে ক'ব জানে। কিন্তু আমাৰ ইয়াত কি হয়, আপুনি ভালকে ইংলিছ ক'ব পাৰে নে নোৱাৰে সেইটোৰ ওপৰতে বেছি ফ'কাছ কৰা যায়। যদি তেওঁ ইংলিছত ভালকে ক'ব পাৰে তেতিয়াহ'লে তেওঁৰ কমিউনিকেশ্যন স্কিলটো হাই ক্লাছ বুলি কোৱা যায়। আজিৰ তাৰিখত আমি যিবিলাক মোবাইল ইউজ কৰোঁ, এণ্ড্ৰইড বা আইফোন, সেইবিলাকতো যদি আমাৰ 2 বছৰ পুৰণি অপাৰেটিং চিষ্টেম আমি ইউজ কৰি থাকোঁ সেইবিলাকক আউটডেটেড বুলি কোৱা হয়। যে 2 বছৰ আগৰে এণ্ড্ৰইড চিষ্টেম ইউজ কৰি আছো বা 2 বছৰ iOS চিষ্টেম ইউজ কৰি আছো। কিন্তু আমাৰ যিটো এডুকেশ্যন চিষ্টেম সেইটো সেই তাহানিৰ পৰা একেই চলি আছে। জাষ্ট এটা দুটা চেপ্টাৰ চেঞ্জ কৰি দিলে, বুকৰ কাভাৰ চেঞ্জ কৰি দিলে, বাছ তেনেকুৱাকে চলি আছে আমাৰ এডুকেশ্যন চিষ্টেম। আমাৰ এডুকেশ্যন চিষ্টেমটো হৈছে যোনে বেছি মুখস্থ কৰিব পাৰে বা যোনে বেছি নম্বৰ উঠাব পাৰে তেওঁকে ওপৰত ৰখা যায়। কিন্তু আপুনি এটা বস্তু লক্ষ্য কৰিব, যিজন ল'ৰা বা ছোৱালীয়ে সংস্কৃতত 95% মাৰ্ক লৈ কিনে উত্তীৰ্ণ হয় কিন্তু তেওঁলোকেও সংস্কৃত ভালকে ক'ব নোৱাৰে, সেইটো মই গেৰাণ্টি দি ক'ব পাৰো। ঠিক তেনেকুৱাকৈ বেছিক হিষ্ট্ৰীৰ ঠাইত আমাৰ ল'ৰা ছোৱালী বিলাকক কি ডাঙৰ ডাঙৰ মোটা কিতাপ দি দিয়া যায়, কিন্তু সেইবিলাকক আজিৰ তাৰিখত গুৰুত্ব কি আছে? যাৰ হিষ্ট্ৰীৰ কথা জানিবলগীয়া আছে তেওঁ গুগলত চাৰ্চ কৰি হওক, চাট GPT হওক, এইবিলাক ইউজ কৰি কিনে তেওঁলোকে তাৰ পৰা জ্ঞান আহৰণ কৰিব পাৰে। কিন্তু সেই হিষ্ট্ৰীৰ নামত ডাঙৰ ডাঙৰ মোটা বুক লৈ কিনে এনে মিছা মিছি তেওঁলোকৰ এটা সময় বৰবাদ কৰি আছে। তাৰ ঠাইত যদি আমি সেইখিনি সময় ক্ৰিয়েটিভিটিৰ ওপৰত গুৰুত্ব দিলোঁ তেওঁলোকে হয়তো এটা আপডেটেড বস্তু এটা শিকিব পাৰিলে। আমাৰ স্কুলবোৰত 10 বছৰ 12 বছৰ ধৰি ইংলিছ পঢ়িও কিন্তু ল'ৰা ছোৱালীয়ে ইংলিছ ক'ব নোৱাৰে। কিন্তু এজন স্কুলত নোযোৱা ল'ৰা ছোৱালীয়ে ইংলিছত সৰসৰীয়াকৈ কথা পাতিব পাৰে। এইটো কিহৰ কাৰণে? কাৰণ তেওঁ তেনেকুৱা এনভাইৰনমেণ্টত ডাঙৰ দীঘল হৈছে। তো ইংলিছ ক'বৰ কাৰণে যে একদম বহুত এগাল কিতাপ পঢ়িব লাগিব তেনেকুৱা নহয়। এইটোৱে ডিপেণ্ড কৰিব আপোনাৰ এনভাইৰনমেণ্টৰ ওপৰত, কাৰণ এইটো এটা লেংগুৱেজ, আমি যেনেকুৱাকৈ কথা পাতো তেনেকুৱাকৈ। যেনে মেথছত আপুনি এটা বস্তু লক্ষ্য কৰিব, a + b² = কি হয়? a²
প্লাছ 2ab প্লাছ b স্কুৱেৰ। কিন্তু এই ফৰ্মুলাটোৰ ৰিয়েল লাইফত কি ব্যৱহাৰ আছে এইটো মই ভাবো কোনো এজনো নাজানে, না প্ৰিন্সিপাল, না টিচাৰ, না ষ্টুডেণ্টছ, কোনো ইয়াৰ ৰিয়েল লাইফৰ ব্যৱহাৰটো কিন্তু নাজানে। হ'ব পাৰে ইয়াৰ কিবা অৰ্থ আছে ৰিয়েল লাইফত, কিন্তু মই গ্যাৰাণ্টি দি ক'ব পাৰো কোনেও নাজানে ইয়াৰ ৰিয়েল লাইফত কি মানে ইয়াৰ ব্যৱহাৰিতা আছে। কিন্তু আপুনি যদি a প্লাছ b হোল স্কুৱেৰ ইজ ইকুৱেলছ টু a স্কুৱেৰ প্লাছ ab প্লাছ b স্কুৱেৰ বা a স্কুৱেৰ প্লাছ 3ab প্লাছ b স্কুৱেৰ বুলি কৈ দিয়ে, কিন্তু আপোনাক সহাৰ বহু কেইজন ওলাই যাব। হিন্ডেনবাৰ্গৰ এডুকেশ্যন যিটো চিষ্টেম আছে বা তেওঁলোকৰ যিটো এডুকেশ্যন টেকনিক আছে সেইটো আমাৰ যিটো মুখস্থৰ পদ্ধতি, আমাৰতো মেইনলি মুখস্থৰ ওপৰতে ডিপেণ্ড কৰে আমাৰ এডুকেশ্যন চিষ্টেমটো, তাতকৈ হাজাৰ গুণে যিটো হিন্ডেনবাৰ্গৰ এডুকেশ্যন টেকনিক আছে। আপোনালোকে চাব যিবিলাক ল'ৰা ছোৱালীয়ে, মই সকলোৱে কোৱা নাই, মেক্সিমাম ল'ৰা ছোৱালীয়ে যিবিলাকে পৰীক্ষাত বহুত নম্বৰ লৈ কিনে উত্তীৰ্ণ হয় তেওঁলোকে কিন্তু ৰিয়েল লাইফ, কিন্তু বাস্তৱত তেওঁলোকে যেতিয়া কাম কৰিবলৈ যায় তেওঁলোকে কিন্তু বহুত বেছি সফল নহয়। মই এইটো কোৱা নাই যে সকলোৱে নহয়, কিন্তু মেক্সিমামে কিন্তু সফল নহয়। ইয়াৰ মূল কাৰণে হৈছে আমাৰ মুখস্থ পদ্ধতি। আমাৰ ইয়াতে কি কৰিছে, সেম সিলেবাস সেম বিষয় সকলোকে পঢ়ায়, তেওঁলোকৰ নিজৰ যিটো কেপেবিলিটি তাৰ ওপৰত কোনো মানে গুৰুত্ব নিদিয়ে, তেওঁলোকৰ কেপেবিলিটিক আওকাণ কৰি সকলোকে সকলো সিলেবাস পঢ়াই আছে আমাৰ ইয়াত। আৰু ইয়াত ক্ৰিয়েটিভিটিটো বহুত দূৰৰে কথা। আপুনি চাব একে লাইনতে যদি সিংহ, বাঘ, হাতী, বান্দৰ এইবিলাকক যদি একে লাইনত ৰখাই কিনে যদি সিহঁতক কৈ দিয়ে যে যা তহঁতি গৈ কিনে গছত উঠ, সকলোতে গছত উঠিব নোৱাৰিব। বান্দৰৰ বাহিৰেতো কোনো ভালকে গছত উঠিব নোৱাৰিব। যিবিলাকে নোৱাৰিব তেওঁলোকে গোটেই জীৱনটো সেইটো ডিপ্ৰেশ্যনটো থাকিব যে মই নোৱাৰিলো একো কৰিবৰ কাৰণে, কাৰণ সিহঁতক একেলগে চবকে একেটাই ডাইৰেকশ্যন দিয়া গ'ল যে তহঁতে গৈ কিনে গছত উঠ। ইভেন দ্ৰোণাচাৰ্যও পাণ্ডৱক একে শিক্ষা দিয়া নাছিল, তেওঁলোকৰ মানে নিজৰ কেপেবিলিটি চাই কিনেহে তেওঁলোকক বেলেগ বেলেগ শিক্ষা দিছিল দ্ৰোণাচাৰ্য, তেওঁলোকক সকলোকে সেম শিক্ষা দিয়া নাছিলে। আৰু আমাৰ এডুকেশ্যন চিষ্টেমতটো এনেও বেছি অপশ্যন নাই, চায়েন্স থাকিলে একেবাৰে ওপৰত, তাৰপিছত আহিল আমাৰ কমাৰ্চ, আৰু তাৰপিছত লাষ্টত গৈ কিনে আহিল আৰ্টছত। আৰ্টছ লোৱা সকলকতো মানে ইমানে হালকা হিচাপত লোৱা যায় যে এওঁলোকে একো নাপালে কিজানি, তাৰ পিছত গৈ কিনে তেওঁলোকে আৰ্টছ লয়। আৰু এই ক্ষেত্ৰত স্কুল কলেজ বিলাকেও তেওঁলোকে বিচাৰিলেও কোনো নতুন কোৰ্চ ইন্ট্ৰডিউচ কৰিব নোৱাৰে, কাৰণ মাক বাপেকে সৰুৰে পৰা ল'ৰা ছোৱালীৰ লগত এটাই মানে সপোন বনাই লয় যে ডাঙৰ হৈ কিনে ইয়াতো ইঞ্জিনিয়াৰ হ'ব, ইয়াতো ডক্টৰ হ'ব। তো গতিকে নতুন কিবা কোৰ্চ ইন্ট্ৰডিউচ কৰিলেও মাক বাপেককো নহয় এখন স্কুলত পঢ়াই আমাৰ লাভ নহ'ব, আমাৰ পইচাবিলাক এনে যাব, আমি বেলেগ স্কুলত দিয়াই ভাল হ'ব। গতিকে ল'ৰা ছোৱালী বিলাকেও মানে সৰুৰে পৰা মানে এটা কথা শুনি মনত মানে এটা সপোন বনাই লয় যে ডাঙৰ হৈ কিনে মই ইয়াতো ডক্টৰ হ'ব লাগিব, ইয়াতো ইঞ্জিনিয়াৰ হ'ব লাগিব। মাক দেউতাকৰ উপৰিও নিজৰ যিবিলাক ইষ্ট কুটুম্ব থাকে বা আলহী থাকে, তেওঁলোকৰ নিজৰ ৰিলেটিভছ থাকে, তেওঁলোকেও মানে মাথাত এটাই বস্তু সোমাই দিয়ে, ভাল নম্বৰ আনিব লাগিব প্লাছ গভৰ্ণমেণ্ট জব ল'ব লাগিব, নহ'লে জিন্দগী খতম। গতিকে সকলোৱে নিজৰ ক্ৰিয়েটিভিটিক চাইডলাইন কৰি বেলেগৰ সপোনটো জীয়াতে তেওঁলোকে নিজৰ ফকাছ কৰি দিয়ে যে মই নাম্বাৰ বেছি উঠাব লাগিব, মই গভৰ্ণমেণ্ট জব ল'বই লাগিব। যদি এই সপোন পূৰণ হৈ যায় তেতিয়াতো মানে বঢ়িয়া, তেওঁলোকে সপোন পূৰণ কৰিব পাৰিলে 10জনক জেলাছ ফিল কৰাব পাৰিব। কিন্তু যদি তেওঁ সফল নহয়, তেওঁ নিজে ভাগি যায় আৰু নিজৰ ওপৰতে এটা সেল্ফ ডাউট আহি যায়। যিমানে বেলেগে হাঁহিব তাতকৈ বেছিয়ে নিজৰ ওপৰত সেল্ফ কনফিডেন্সটো কমি যায়। আপোনালোকে 4-5জন এনেকুৱা মানে সফল ব্যক্তিৰ কথা ভাবক, যাৰ নিচিনা আপুনি হ'ব বিচাৰে বা যাৰ নিচিনা লাইফষ্টাইল আপুনি নিজেও ল'ব বিচাৰে। মই গেৰাণ্টি দি ক'ব পাৰো তেওঁলোকে এই এডুকেশ্যন চিষ্টেমটোৰ থ্ৰুৰেটো ইমান ডাঙৰ নহয়। আপুনি চাওক মুকেশ আম্বানী, শচীন তেণ্ডুলকাৰ, বিৰাট কোহলি, আমিৰ খান, নৰেন্দ্ৰ মোদী, এওঁলোকে কি কৰিলে, এওঁলোকে আমাৰ এই এডুকেশ্যন চিষ্টেমটোৰ মানে ট্ৰেপত নফচিলে, এই এডুকেশ্যন চিষ্টেমটোৰ জালত নফচিলে, তেওঁলোকে নিজেই শিক্ষা লৈ নিজে এক্সপিৰিয়েঞ্চ লৈ আগবাঢ়ি গ'ল, যাৰ ফলত তেওঁলোকে আজিৰ তাৰিখত ইমান সফল ব্যক্তি হ'ব পাৰিছে। এতিয়া কিছুমানে ক'ব পাৰে আমাৰ এডুকেশ্যন চিষ্টেমটো ইমানে বেয়া নে, মই তেওঁলোকৰ গেটাৰতহে ক'ব বিচাৰো যে আমাৰ এডুকেশ্যন চিষ্টেমটো যদি ইমানে ভাল হ'ল, আমাৰ MLA, মন্ত্ৰী, উদ্যোগপতি এইসকলে তেওঁলোকৰ নিজৰ ল'ৰা ছোৱালী বিলাকক বাহিৰত কিয় কৰে, যদি আমাৰ এডুকেশ্যন চিষ্টেমটো ইমানে ভাল হয়। এওঁলোকৰ ল'ৰা ছোৱালী কিন্তু আমাৰ ইয়াতে নপঢ়ায়, তেওঁলোকৰ নিজৰ ল'ৰা ছোৱালী বিলাক পুৰা বিদেশত পঢ়ে। আৰু এইটো যে অকল চৰকাৰত থকা মন্ত্ৰী বিধায়কসকলৰ লগতে প্ৰযোজ্য তেনেকুৱা নহয়, এইটো আমাৰ অপজিশ্যনত থকা MLA হওক, পলিটিচিয়ান হওক, তেওঁলোকৰ লগতো কিন্তু এই বস্তুটো প্ৰযোজ্য। এইটো কাৰণে আপুনি কেতিয়াবা মানে লক্ষ্য কৰিছেনে যে অপেনলি মিডিয়াত আহি কিনে ৰাজহুৱা সভাত বা বিধান সভাত বা সদনত তেওঁলোকে এই কথাটো উত্থাপন কৰিছে যে নহয়, আমি আমাৰ ল'ৰা ছোৱালী বিলাকক ফাৰ্ষ্ট আমাৰ নিজৰ প্ৰাইমেৰী স্কুলত পঢ়াব লাগিব, আমাৰ নিজৰ স্কুলত পঢ়াব লাগিব, আমাৰ চৰকাৰী স্কুলত পঢ়াব লাগিব।
সেইটোৰ ওপৰত তেওঁলোকে কেতিয়াও দলিল নাৰাখে, কাৰণ জানে চবৰে হাত গান্ধা, কাৰণ চবে নিজৰ নিজৰ ল'ৰা ছোৱালী বিলাকক বাহিৰত পঢ়াই আছে। তো এজনে যদি এজনৰ ওপৰত কুৱেশ্যন কৰে, তেওঁ আকৌ তেওঁৰ ওপৰত কুৱেশ্যন কৰিব। আমাৰ মাইণ্ডছেটটো এনেকুৱা হৈ গৈছে, পঢ়িব লাগে প্ৰাইভেট স্কুলত, কিন্তু জব কৰিব লাগে গভৰ্ণমেণ্ট স্কুলত। চৰকাৰে হওক বা সমজুৱাভাৱে আমাৰ আজিৰ তাৰিখত এটা মানে ইমেজ হৈ গৈছে যে গভৰ্ণমেণ্ট স্কুলবিলাক বেয়া, গভৰ্ণমেণ্ট স্কুলৰ শিক্ষা পদ্ধতিটো বেয়া। কিন্তু এই গভৰ্ণমেণ্ট স্কুলৰ শিক্ষা পদ্ধতিটো ভাল কৰাৰ কাৰণে এটাই মানে উপায় আছে, যদি আমাৰ নিজৰ MLA মিনিষ্টাৰৰ ল'ৰা ছোৱালীক যদি গভৰ্ণমেণ্ট স্কুলত পঢ়াই দিয়ে, অট'মেটিক এই চিষ্টেমটো কিন্তু ভাল হ'ব। ধন্যবাদ।